हेलो गाइज आज मैं बहुत दिनर मूरत ब्लग एटा अपलोड करिसो। आज 11टा बजात मोर परीक्षा शेष होइसे। एटा मा और देतार लगत हदहदी नाমৰ এটা पिकनिक प्लेसले आमी गई आसो। आपनिও आहक आमार लगत। এইখন आमार गाड़ी। एया सब लमसुम चाह बागिचा। ইয়াৰ মাজেদি হদহদিলে যোৱা ৰাস্তাটো আৰু এই ৰাস্তাৰে আমি হদহদিলে গৈ আছো। বলক এতিয়া আমি গৈ থাকো। হদহদি পাইছে আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাম। আহক আহক এতিয়া আমি গৈ আছো লাহে লাহে। বেলেগ মানুহে পিকনিক খাইয়ে আছে, এতিয়া আমিও গৈ থাকো। আমি এতিয়া ওপৰলৈ গৈ আছো। ওপৰত হেনো বহুত ৱাটাৰফলছ আছে, তাকে চাবলৈ। আমি এতিয়া এটা ৱাটাৰফলছ পাইছোহি, সেইটো চাওক। এতিয়া আমি তাৰ ওচৰলৈকে গৈ আছো। আমি এতিয়া প্ৰথমটো ৱাটাৰফলছলৈ আহি পাইছোহি। এতিয়া বলক আমি গৈ থাকো। এয়া আমি এতিয়া ৱাটাৰফলছটোৰ ওচৰলৈ আহি পাইছোঁ। এয়া আমি এতিয়া ৱাটাৰফলছটোৰ ওচৰলৈ আহি পাই গৈছোঁহি। এয়াটো ৱাটাৰফলছ। এয়া মোৰ মা বগিচা। আমাক বহুত ধুনীয়া লাগিছে চাগে। এয়া মোৰ মা আৰু দেউতা আহি আছে। এয়া আহি পাই আমি অকণমান ৰেষ্ট লৈছোঁ। বহুত ওপৰলৈ আমি এতিয়ালৈকে আহিলোঁ আৰু অলপ যাবলৈ বাকী আছে আৰু বহুত ভাল লাগিছে। এতিয়া আমি ৰেষ্ট লৈছোঁ। আপুনি চিনাৰীটো চাওক এবাৰ। এতিয়া আমি লাহে লাহে গৈ থাকোঁ ৰেষ্টটো লোৱাৰ পিছত। এতিয়া আমি আগবাঢ়ি গৈ আছোঁ। বলক গৈ থাকোঁ। এতিয়া আমি গৈ আছোঁ লাহে লাহে।
আমি আহি আৰু এটা ৱাটাৰফলছ পালোহি। এতিয়া আহক আমি ৱাটাৰফলছটো চাওঁ। এতিয়া আমি ওপৰলৈ গৈছিলোঁ আৰু আমি গম পালোঁ যে ইয়াত হাতী ওলাই। এয়া হাতীবোৰ পৰি আছে, সেইখিনি এয়াও হাতীবোৰ পৰি আছে। সেইকাৰণে আমি এতিয়া আৰু ওপৰলৈ নাযাওঁ। এতিয়া আমি লাহে লাহে উভতি যাম। এয়াও হাতীবোৰ পৰি আছে, এতিয়া আমি উভতি গৈছোঁ। এতিয়া আমি ঘৰলৈ যোৱাৰ সময়ত খাবলৈ বনিছোঁ। এয়া সকলো বস্তু মায়ে ঘৰৰ পৰাই বনাই আনিছে খাবলৈ। আমি এতিয়া হদহদিৰ পৰা ওলাই যাম। বহুত ভাল লাগিল, এনজয় কৰিলোঁ। এতিয়া আমি গৈ আছোঁ। এতিয়া আমি হদহদিৰ পৰা আহি আছোঁ। দুয়োফালে চাহ বাগান চাই খুব ভাল লাগিছে। আপোনালোকো আহিব পাৰে এয়া চাহ বাগান।
এতিয়া আমি 3:30 বজাত আহি পেলাই ঘৰ পাইছোঁহি। আজি খুবেই ভাল লাগে। তেতিয়াহ'লে এতিয়া ব্লগটো এইখিনিতে মই শেষ কৰিছোঁ। That's all is for today's video. Hope you enjoyed. Make sure to leave a like, subscribe, and I will see you in my next video. Take care everybody and bye bye.